এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ দেই। লাষ্ট ভিডিঅ'ত মই দেখুৱাইছিলোঁ যে আমি মন্দিৰৰ পৰা ওলাব লৈছিলোঁ আৰু এতিয়া আমি মন্দিৰৰ পৰা ওলাই দিলোঁ একদম বিষণ্ণ মনেৰে, উদাস মনেৰে। কাৰণ কিয় আকৌ কেতিয়া কেদাৰনাথ বাবা ধামত মাতে তেতিয়াহে আহিব, কাৰণ বিশ্বাস যে ভগৱানে মাতিলেহে তেওঁৰ দুৱাৰত আহিব পাৰি। তো এইবাৰ মাতিছিল, আহিব পাৰিলোঁ, আকৌ ভৱিষ্যতে আহিব পাৰোঁ যেন সেৱা কৰিলোঁ। তাৰপিছত ওলাই দিলোঁ আৰু এইফালে দেখিছে যে সোঁফালে বাওঁফালে সৰু সৰু দোকান কিছুমান আছে, তাতে প্ৰসাদ এইবোৰ আপোনাৰ গোটেইখিনি থাকে আৰু তাতে সৰু সৰু সেন্দুৰৰ টেমা থাকে যে সেই সেন্দুৰবোৰ ল'ব পাৰিলে ভালে, বৰ ধুনীয়া হয় সেন্দুৰটো, একদম উজ্জ্বল ৰঙা। সেয়া ল'লোঁ ময়ো তাৰে পৰা 2-3টামান। তাৰে পিছত আপোনাৰ আৰু এয়া দেখিছে যে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, হয়তো ভৱিষ্যতে সেইবোৰ সৰু সৰু হোটেল বনাব চাগে, মোৰ মনোভাৱ বাৰু। তো ওচৰত বনালে কিমান সুবিধা হ'ব ন। তো তাৰপিছত সেইবোৰ এৰি আহি আমি এইখিনি পালোঁ। এইখিনিত অকণমান কিন্তু আমি বৰষুণ পালোঁ দেই, কিনকিনীয়া। তো অলপ বেগা-বেগি কৰিছোঁ কাৰণ মুগাৰ কাপোৰ পিন্ধি আছোঁ, বৰষুণত তিতিলে হ'ল আৰু নিম কেনেকৈ ভৰাই। তো সেইকাৰণে অকণমান বেগা-বেগিকৈ আহিলোঁ। তাৰে পিছত আপোনাৰ আমাৰ মানুহ প্ৰায়ভাগ গৈছে, আমিয়ে কেইজনমানেহে পিছত ৰৈ গৈছিলোঁ, কাৰণ আমি আহি পাওঁতেও দেৰি হৈছিলে, সেৱা কৰোঁতেও দেৰি হ'ল, সেইকাৰণে আমি অকণ পিছত ৰ'লোঁ। তাৰপাছত আপোনাৰ প্ৰথমে গৈ মেলি কাপোৰ কানি তাতে সলাই মেলি আমি তাতে ৰুটি চব্জি খালোঁ আৰু ৰুটি চব্জিটো বহুত টেষ্টি হয়। অকণমান লয় বাৰু দাম, এখন ৰুটিত 20 টকাকৈ, চব্জি আপোনাৰ চয়াবিন আলু চব্জি দিছিলে 50 টকা। কিন্তু খুব টেষ্টি হৈছিলে খানাটো দেই। ভাতৰটো মই গম নাপাওঁ কাৰণ মই ভাত খোৱা নাছিলোঁ যিহেতু, আৰু হ'বই বাৰু ওপৰত যিহেতু তেওঁলোকৰ কষ্টও হয়, ইমান তলৰ পৰা নিব লাগে, সেইকাৰণে অকণমান ৰেটটো বেছি হয়। কিন্তু তথাপিও ভাল লাগিল সঁচাকৈ, কেদাৰনাথ মানে বাবাৰ ওচৰত গৈ মনটো খুবেই ভাল লাগিল। তাৰেপিছত আমি ওলাই দিলোঁ, কাপোৰ কানি সলাই মেলি টেণ্টত আমাৰ যিখিনি লাগেজ আছিলে আমি পিঠিত দি দিলোঁ, কাৰণ তেওঁ একদম তললৈকে গৌৰীকুণ্ডলৈকে লৈ যাব আৰু আমি কণ্টেক্ট কৰিলেও হ'ব, সেইখিনি সুবিধাও আছে। তাৰেপিছত এয়া আমি এতিয়া নামি গৈ আছোঁ। এতিয়া একদম 2টা বজাত আমি আৰম্ভ কৰিছিলোঁ, দিনৰ 2টা বজাত নামিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু আমি 3জনী, আমাৰ পিছফালেও আছে বাৰু, ইহঁত 2জনী অকণমান আগবাঢ়ি গৈছে, মই অকণ ভিডিঅ' বনাই গৈ আছিলোঁতো। আৰু আমি যিদিনাখন নামিছোঁ সেইদিনাখন আছিলে 19 তাৰিখ, আমি সেইদিনাখন সেৱা কাঢ়িলোঁ 19 মে'। তাৰেপাছত আপোনাৰ ধুনীয়াকৈ আমি নামিছোঁ, কিন্তু অকণমান বৰষুণ দিয়ে, অকণমান পিছল হৈছে কিন্তু, আৰু কোৱা মতে তলত বোলে অকণমান বেছিকেই বৰষুণ দিছে, জানো ভয়ে লাগিছে, তাতেতো চিৰিও আছে, পিছল হ'লে একদম দিগদাৰ হৈ যাব। আৰু এয়া দেখিছে ন ওপৰৰ পৰা তললৈকে চাওকচোন, কিমান তলত যে নামিব লাগিব। কিন্তু যি নহওক বাবাৰ ওচৰত গৈ আহিব পাৰিলোঁ, সেইটোৱে সন্তুষ্টি। আৰু সেইকাৰণে মানে ধুনীয়াকৈ আমি একদম আৰামছে আনন্দ উল্লাহত নামি গৈ আছোঁ দেই, ইমান ফূৰ্তি লাগিছে। তাৰে পিছত আহি থাকোঁতে এয়া দেখিছেনে ঘোঁৰা একদম ভৰ্তি, মানে এই ঘোঁৰাকেইটাৰ কাৰণে আপুনি ৰাস্তা নাপায়, তাৰে মাজে মাজে ওলাই যাব লাগিব। আৰু কি হয় তাহাঁতে এটা লাইন নকৰে, একদম 4-5টা লাইন ঘোঁৰাৰে কৰি দিয়ে, সেইটো কাৰণে অকণমান ঘোঁৰাকেইটাৰ ওচৰৰে যাবলৈও ভয় লাগে, কাৰণ কিয় লঠিয়াই দিয়ে বুলি ভয় লাগে ন। তো সেইকাৰণে অকণমান সাৱধানে যোৱাটো ভাল, আৰু আমি সাৱধানে তাৰপৰা ওলাই আহিলোঁ। আৰু এইখিনিত কিন্তু বৰষুণ দিছিলে চাগে, আৰু পূৰা বৰফ পৰিছে, পূৰা পিছল হৈ গৈছে। তাৰমানে ঘূৰায়ো তাৰমানে বেলেঞ্চটো ৰখা, আৰু যিহেতু এঢলীয়া হয় নামাৰ সময়ত ঘোঁৰাবোৰো খুব মানে নালবোৰ খুব পিছলে, যাৰ ফলত বাৰু ময়ো অকণমান ভৰিত দুখ পালোঁ, কাৰণ ঘোঁৰা এটা ঘপকৈ পিছলি মোৰ ভৰিত পৰি গ'ল, যাৰ ফলত ময়ো অকণমান কষ্ট পালোঁ। কিন্তু তথাপিও দেই অকণমান মুভ স্প্ৰেতে কৰি আহি আছোঁ আৰু লাহে কাৰণ নামিতো যাবই লাগিব, আৰু খোজকাঢ়ি আহি গৈছিলোঁ বাবাৰ ওচৰলৈ, আৰু খোজকাঢ়িয়ে নামি যাম বুলি লৈছোঁ যিহেতু খোজকাঢ়ি গৈ আছোঁ আৰু লাহে। তাৰে পিছত আপোনাৰ মানুহৰ ভিৰ চাওক, এয়া পিছল হোৱাৰ কাৰণে কি হৈছে, অকণমান মানে কি ৰেলিঙত ধৰি যাব লগা হৈছে, নহ'লে আপোনাৰ তাৰমানে শ্লিপ কৰে। আৰু ঘোঁৰা, পিঠু, মানুহ চব একেলগে এইটো ৰাস্তাতে চাওকচোন, তললৈও মানে এই একদম ৰেলিংটো ইমান মজবুত নহয়, অকণমান ভয় লগা, একদম সাৱধানে নামিব লাগে, কাৰণ যদি অকণমান পিছল খালেও আৰু গ'ল আৰু। কিন্তু নাই, তথাপি সাৱধানে আমি নামি গৈ আছোঁ। বহুত মানুহ, কিছুমান আকৌ বুঢ়া-বুঢ়ীও দেখিছোঁ, মানে অকণমান বয়োজ্যেষ্ঠ মানুহ, কিন্তু তেওঁলোকক দেখি মানে ভাল লাগিছে যে খোজকাঢ়ি তেওঁলোকো আহিছেনে, সঁচাকৈ মানে ভাবিবলগীয়া কথা দেই। আৰু কিন্তু সঁচাই কেদাৰনাথ বাবাৰ যাত্ৰা সহজ নহয়, সঁচাকেই মানে বৰ কঠিন। আৰু এইফালে নাহি আপোনাৰ চিৰিও থাকে, চিৰিৰেও আপুনি সেইটো শ্বৰ্টকাট বুলি কয়, নামিব পাৰে। তাৰপাছত আমি এনেদৰে নামি এয়া ৰাতি 3টা বজাত আমি আহিয়ে আছোঁ। এইখিনি আমি আপোনাৰ পালোঁ গৌৰীকুণ্ড, কিন্তু তাৰপৰা টেক্সি ল'ব পাৰি, দেখিলোঁ টেক্সিৰ ইমান দীঘলীয়া লাইন, সেইকাৰণে আমি ৰৈ নিদিলোঁ। তাই আৰু ময়ে আছিলোঁ, বাকী মানুহবোৰ ভাগ হৈ গ'ল, সেইকাৰণে আমি কৈছোঁ যে নাই, আমি 5 কিলোমিটাৰ এতিয়া তললৈকে আপোনাৰ চন্দ্ৰয়াগলৈকে খোজকাঢ়িয়ে যাম।
কিন্তু কিজানি বাবাৰ কি দৃষ্টি নাজানো, কি ভগৱানৰ সহায় আমি তেনেতে এখন চুমু পালোঁ। তেওঁ ক'লে যে ড্ৰাইভাৰজনে 2টা ছিট আছে, তো আমি দুজনী দৌৰা দৌৰি উঠি মেলি লৈ ৰক্ষা, আৰু নহ'লে আকৌ এক্সট্ৰাকৈ 5 কিলোমিটাৰো খোজকাঢ়িব লাগিলেহেঁতেন। তো আমি আহি গ'লোঁ সেইখনত উঠি, আহি আপোনাৰ এয়া পাই গ'লোঁ সোণপ্ৰয়াগৰ পৰা সেইখিনি আহি উঠি এয়া চাওক আপোনাৰ সীতাপুৰৰ চহৰখন একদম ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক ওপৰৰ পৰা। আমি এতিয়া একদম তললৈকে নামি যাব লাগিব, তলত আমাৰ হোটেল। তাৰে পাছত আমি গৈ পাওঁতে ৰাতিপুৱা 4টা বাজিলে, কাৰণ আমি 4টা বজাৰ লগে লগে আমি ওলাই দিব লগা হ'ল, কাৰণ হোটেলত আমি জাষ্ট অকণমান ফ্ৰেছ হৈ ল'লোঁ, কাৰণ কিয় উপায় নাই, লাগেজখিনি উঠাই ল'লোঁ আমাৰ, কাৰণ অলৰেডি যি আমাৰ 3খন গাড়ী আছিলে তাৰে 2খন ওলায়ে দিলে, আমিও সেইকাৰণে ৰ'ব নোৱাৰিলোঁ আৰু, কাৰণ ওলাই দিব লগা হ'ল, কাৰণ 20 তাৰিখ আজি, 19 তাৰিখৰ পৰা 20 তাৰিখ হৈ গ'ল ৰাতিটো খোজকাঢ়ি কাঢ়ি। তাৰে পিছত আকৌ 21 তাৰিখে আপোনাৰ আমাৰ দিল্লী আনন্দ বিহাৰৰ পৰা ট্ৰেইন আছে, সেইটোকে আমি ওলাই দিলোঁ। আৰু এইটো হৈছে আপোনাৰ যিটো আমি কেদাৰনাথৰ পৰা আহি আপোনাৰ সোণপ্ৰয়াগৰ পৰা সীতাপুৰ, তাৰে পৰা আপোনাৰ শ্ৰীনগৰ হৈ আপোনাৰ হৰিদ্বাৰ হৈ আমি যামগৈ। তো সেইটোৱে হৈছে এইটো ৰুট, এইফালে এইটো আপোনাৰ ওলাই যাবগৈ লাগিব আমি এইফালেৰে। সঁচাই বৰ ভাল লাগিল, ইমান ধুনীয়াকৈ যাই আহিলোঁ। আৰু কিন্তু বতৰ অকণমান বেয়া হৈছে, আৰু শুনিব পালোঁ ওপৰত বহুত বৰষুণ বোলে, শিল বৰষুণ দিয়া বুলি ক'লে সেইদিনাখন। আৰু একদম ধূলি, একদম মানে বতাহ ধুমুহাৰ নিচিনা আহিছিলে, বৰষুণ নিদিলে বাৰু, কিন্তু চাওকচোন গোটেই একদম ধূলিময় হৈ গৈছে, ধুমুহাত মানে আহিব তেনেকুৱা লাগিছে। তাৰে পিছত আপোনাৰ এনেদৰে আমি গৈ 20 তাৰিখে ৰাতিটো তেনেকৈ ট্ৰেভেলাৰে গৈ আমি 21 তাৰিখে ৰাতিপুৱা এয়া পাই গ'লোঁ আনন্দ বিহাৰ ষ্টেচন। মৰ্ণিং আপোনাৰ 5টা বজাত আমি পাইছোঁ, 7:40 আমাৰ ট্ৰেইন আছিলে। তো আমি এতিয়া নিজা লাগেজবোৰ লৈ আমি ওপৰলৈ গৈ আছোঁ, কাৰণ কিয় ট্ৰেইন আহিলে আমি উঠিব লাগিব, ঘৰলৈ আহিব লাগিব ন। এইখিনি উঠি যাই থাকোঁতে যেনে চবচে ভাল লগা কথা এটা কি হ'ল, অকণমানি পোৱালি এটা আপোনাৰ দেখিলোঁ, কি যে মৰম লগা ন, আৰু কি একদম মানে কিবা বেলেগ ধৰণৰ গপছত থিয় হৈ আছে, চাবচোন আপোনালোককো দেখুৱাব ৰ'ব দেই, কিবা আৰু কোনো নাই, অকলে থিয় হৈ আছে, বাপৰে বাপ, তাৰ ইমান সাহস নে চাওকচোন, ষ্টেচনত আমিয়ে চাগে সাহস কৰিব নোৱাৰিম ইমানখিনি, আৰু তাকো আপোনাৰ আছে একদম 2খন হাত পকেটত হাত ভৰাই, চাওক এইটো অকণমানিটো। তাৰপিছত আমি তাৰ ওচৰত গ'লোঁ দেই মৰমতে, মানে কি তাক কিবা সুধিলোঁ যে মা দেউতা ক'ত আছে, কি আছে, চাওকচোন কি গপছত থিয় হৈ আছে, ভয়ো নাই, সি যে ভয় কৰিব লাগে সেইটো চাগে জানাই নাই নে ভয়ে নাই, একদম কি ধুনীয়াকৈ থিয় আছে। তাৰপিছত আমি তাক সুধিলোঁ দেই মা ক'ত। তাৰপিছত সি মানে হাতেৰে দেখুৱাই দিছে যে ইয়া মা, তো মাকে তাতে শুই আছে, বাচ্ছাটো ইয়াতে অকলে আছে দেই। এইটো মানে অলপ ভয় লগা কথা, কাৰণ ক'ব নোৱাৰি ন ক'ত কি হৈ যায়। তো আমি তাক কি কৰিলোঁ, অকণমান আগবঢ়াই দি মাকৰ ওচৰত থৈ আহিলোঁ, আৰু সি ধুনীয়াকৈ ইমান মৰম লাগিছে একদম পোৱালিটো। তাৰপিছত আমি তাক থৈ মেলি আৰু আমাৰো ট্ৰেইন লাগি গ'ল, তো আমিও উঠিব লাগিল, কাৰণ আহিব লাগিব, নহ'লে এৰি থৈ আহিব, নহ'লে তাতেই থাকিব লাগিব ন, সেইটো কাৰণে ট্ৰেইন লাগিলে আমি উঠিলোঁ। উঠি মেলি আপোনাৰ আমি 21 তাৰিখে উঠিলোঁ, 22 তাৰিখে আমি গুৱাহাটী পাই গৈছোঁ। তো সেই কেদাৰনাথৰ ভিডিঅ' ইমানতেই শেষ, আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম, আজিলৈ বাই বাই।